আপোনালোকক মোৰ চেনেলটোলৈ বহুত বহুত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কম আৰু দেখাম যে মই দিনটোত কি কি খাওঁ আৰু কেনেকৈ মই 27 কেজি ওজন কমালোঁ। কিন্তু তাৰ আগতে মোৰ ফৰ্মুলাটোৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। মোৰ ফৰ্মুলা নাম্বাৰ 1 হৈছে মই যিয়ে খাওঁ, মই সকলো বস্তুৱে খাওঁ, মই যিয়ে খাওঁ চুবাই খাওঁ, 32 বাৰ চুবাই খাওঁ। আপোনালোকে চাগে আচৰিত হৈছে কি 32 বাৰ চুবাই খোৱা। 32 বাৰ চুবাই খোৱা আচলতে একেদিনাই কৰিব নোৱাৰি। আজি যদি 10 বাৰ চুবাই খাইছোঁ, অহাকালি 20 বাৰ, তাৰ কেইদিনমানৰ পিছত 25 বাৰ, তাৰ কেইদিনমানৰ পিছত 30 বাৰ, তাৰ কেইদিনমানৰ পিছত 32 বাৰ। তেনেকৈ লাহে লাহেহে এই ফৰ্মুলাকেইটা ফ'ল' কৰিব পাৰে। ময়ো তেনেকৈ বহুত লাহে লাহে চেষ্টা কৰিছোঁ আৰু এতিয়া মোৰ কাৰণে বহুত সহজ হৈ পৰিছে। 2 নম্বৰ ফৰ্মুলাটো হৈছে মই পানী বহুত খাওঁ। 2 বা 3 লিটাৰ পানী খাওঁ দিনটোত। ৰাতিপুৱা আধা লিটাৰ গৰম পানী খাওঁ, তাৰপিছত দিনটোত নৰ্মেল পানী খাওঁ। তাৰপিছতে 3 নম্বৰ ফৰ্মুলাটো হৈছে এক্সাৰচাইজ। আপোনালোকে যিমানেই যি নকৰক কিয় এক্সাৰচাইজটো বহুতেই দৰকাৰ আমাৰ শৰীৰটোৰ কাৰণে। যদি আপোনালোকে নিজকে ধুনীয়া কৰি ৰাখিব বিচাৰিছে, বয়সতকৈ নিজকে অলপ কম বয়সীয়া কৰি ৰাখিব বিচাৰিছে, তো তেতিয়াহ'লে এক্সাৰচাইজ ৰাতিপুৱা নহ'লে ভাটিবেলা কমেও আধা ঘণ্টা নহ'লে 40 মিনিট এক্সাৰচাইজ কৰাটো বহুতেই বেছি দৰকাৰ। তো আপোনালোকৰ কাৰণে মই সৰুকৈ ভিডিঅ' এটা বনাইছোঁ মোৰ দিনটোৰ ৰুটিনৰ বিষয়ে। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাতিপুৱা শুই উঠি খালী পেটত মই আধা লিটাৰ গৰম পানীত এটা নেমুৰ ৰস, নেমুটো যদি ডাঙৰ হয় এফাল লওঁ আৰু নেমুটো যদি সৰু হয় এটা লওঁ। সেই নেমুৰ ৰসটো চেপি আধা লিটাৰ পানীত মিলাই মই চিপ কৰি খাওঁ। চাহৰ সলনি মই এই পানীখিনিয়ে খাওঁ। আচলতে বহুত মানুহে পানী ঘটকৈ খোৱাৰ অভ্যাস আছে, কিন্তু পানী সদায় লাহে লাহেকৈ খাব লাগে, চিপ কৰি। যদি ৱেইট লছ কৰিব মন আছে আপোনালোকৰ, চিপকৈ পানী খোৱাটো নিয়ম কৰক। তাৰপিছতে আহিলে ব্ৰেকফাষ্ট টাইম। ব্ৰেকফাষ্টত মই চিম্পল চাউলৰ গুড়াই দি বনোৱা খোলা চাপৰি পিঠা বনাই লৈছোঁ। মই তেনেকৈ খাওঁ, নাইবা চিৰা পোহা বনাই খাওঁ কেতিয়াবা। চিৰাটো ভাজি লওঁ। তাৰ কাৰণে মই এই ৰেচিপিটো মই বেলেগকৈ এটা ভিডিঅ' বনাম বাৰু, চিৰাটোক মই কেনেকৈ বনাই খাওঁ। ব্ৰেকফাষ্টৰ আধা ঘণ্টাৰ পিছত মই আকৌ গৰম পানী খাওঁ। গৰম পানী আমাৰ ৱেইট লছৰ কাৰণে বহুতেই উপযোগী। আহিল দুপৰীয়াৰ ভাত সাজ। দুপৰীয়া ভাত সাজত মই গোটেইখিনিয়ে লৈছোঁ, ঘৰত যি বনাইছোঁ। মই লাহে লাহেকৈ চুবাই খাইছোঁ, কিন্তু ভিডিঅ'টো দীঘল হৈছে কাৰণে মই স্পীড কৰি দিছোঁ ভিডিঅ'টো। লাহে কৰি 32 বাৰ চুবাই খাইছোঁ। আচলতে একেদিনাই মানুহে 32 বাৰ চুবাই খাব নোৱাৰে। লাহে লাহে প্ৰথম দিনা 10 বাৰ চেষ্টা কৰিব লাগে, তাৰপিছত 15 বাৰ, তাৰপিছত 20 বাৰ, তাৰপিছত 30 বাৰ, এনেকৈ 32 বাৰ অভ্যাস হৈ যাব। আচলতে শুনিবলৈ টান লাগে, কিন্তু যেতিয়া কৰা যায় সহজ হৈ পৰে কামটো। আপোনালোকে কৰি চাওক, এসপ্তাহ কৰি চাওক, আপোনালোকে ৰিজাল্ট পাব, খুব ধুনীয়া প্ৰমাণ পাব। তাৰপিছতে আহিলে ইভিনিং টাইমত মই একাপ চাহ লৈছোঁ। চাহৰ সলনি আপোনালোকে গ্ৰীণ টি ব্যৱহাৰ কৰিব পাৰে। মোৰ ছোৱালীজনী সৰু হৈ আছে, সেইকাৰণে গ্ৰীণ টি ব্যৱহাৰ কৰা নাই। মই গ্ৰীণ টিৰ সলনি গৰম পানী ব্যৱহাৰ কৰি আছোঁ। তাৰ পিছতেই আহিল ৰাতিৰ ভাত সাজ। ৰাতিৰ ভাত সাজ মই কমেও 7 বা 8 বাজিৰ ভিতৰতে খাই শেষ কৰোঁ। ৰাতিৰ ভাত সাজতো মই দিনত যেনেকৈ খাওঁ তেনেকৈয়ে খাইছোঁ, মাত্ৰ কাঁহীখন সৰু কৰি দিছোঁ। আগত যেতিয়া মই শকত আছিলোঁ, বহুত ডাঙৰ কাঁহী লৈছিলোঁ আৰু সৰহ ভাত লৈছিলোঁ। কিন্তু যেতিয়াৰ পৰাই মই ৱেইট লছ কৰিবলৈ লৈছিলোঁ, কাঁহীখন সৰু কৰি দিছিলোঁ আৰু কম ভাত লৈছিলোঁ, আৰু যি খাওঁ 32 বাৰ চুবাই খাইছিলোঁ। ৰাতি ভাত সাজ খোৱাৰ আধা ঘণ্টাৰ পিছত মই আকৌ গৰম পানী খাওঁ আধা লিটাৰ, চিপ কৰি খাওঁ। পানী খোৱাৰ পিছতে মই 10 বা 11 বজাৰ ভিতৰত শুই যাওঁ। সোনকালে শুই যাওঁ। যদি ৱেইট লছ কৰিব বিচাৰে আপোনালোকেও সোনকালে শুই যোৱা অভ্যাসটো কৰক। এইখিনিতে মই আৰু এটা কথা জনাওঁ যে যেতিয়াৰে পৰা মই এই ফৰ্মুলাকেইটা ফ'ল' কৰিছোঁ, মোৰ স্কিনত ইমান ধুনীয়া গ্ল' আহিব ধৰিছে। যদি আপোনালোকেও
নিজৰ স্কিনখন ধুনীয়া কৰি ৰাখিব বিচাৰিছে তেনেহ'লে এই ফৰ্মুলাকেইটা ফ'ল' কৰক। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।